নমস্কাৰ, আশা কৰোঁ সকলে ভালে আছে। আজি যিটো টপিক আচলতে মহিলাসকলৰ কাৰণে বনোৱা গৈছে, বহুতো মহিলাই আচলতে মেছেজত জনায় বা কমেণ্ট যোগে জনায় যে আচলতে তেওঁলোকৰ যিটো হোৱাইট ডিচাৰ্জ বুলি কওঁ, বগা স্ৰাৱৰ এই প্ৰব্লেমৰ বিষয়ে তেওঁলোকে জানিব বিচাৰে। কিছুমান মাকে হয়তো নিজৰ লগতে নিজৰ ছোৱালীৰ কাৰণে আচলতে চিন্তিত হৈ থাকে, কাৰণ দেখা গৈছে যে বগা স্ৰাৱৰ প্ৰব্লেমটো তেনেকুৱা কথা নাই যে এটা কিবা বয়স লৈ হয়। আপোনাৰ বিভিন্ন বয়সৰ আচলতে মহিলাৰ আচলতে হ'ব পাৰে। আৰু নেক্সট কথাটো হ'ল কি, সৰু সৰু ছোৱালীৰো মানে কম বয়সীয়া ছোৱালীৰো বগা স্ৰাৱৰ আচলতে এই যিটো তেওঁলোকে প্ৰব্লেম বুলি ভাবে, আচলতে এইটো বস্তু দেখা যায়। কিন্তু কিয় মই কৈছোঁ প্ৰব্লেম বুলি ভাবে বুলি, এইকাৰণে কৈছোঁ যে বগা স্ৰাৱ বা হোৱাইট ডিচাৰ্জ হোৱাটো সদায় আচলতে বেমাৰ নহয়। এইটো খুব গুৰুত্বপূৰ্ণ কথা। আমি ভিডিঅ'টোত সেইটোৱে মানে জানিম যে সকলো বগা স্ৰাৱ হোৱাটোৱে জানো বেমাৰ, আৰু কেতিয়া কেতিয়া আচলতে আমি মেডিচিন ল'ব লাগে, বা আমি ঘৰত কেনেকুৱা ধৰণৰ আমি সাৱধানতা অৱলম্বন কৰিব লাগে, সেই বিষয়ে আমি নিশ্চয় জানিম আৰু ইয়াৰ কাৰণসমূহৰ বিষয়ে জানিম। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু যদি আপুনি ভিডিঅ'টো ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ পেজটো ফ'ল' কৰিব। ত' হোৱাইট ডিচাৰ্জ বুলি কোৱাৰ লগে লগে নৰ্মেল মহিলাসকলৰো নৰ্মেলি অকণমান ডিচাৰ্জ হোৱাটো, অকণমান চিক্ৰেশ্যনছ থকাটো স্বাভাৱিক, কাৰণ তাৰ কিছু কাম থাকে। কামটো হ'ল যে যিখিনি আমাৰ মানে ভেজাইনেল এৰিয়া বা গুপ্তাংগৰ যদি আমাৰ মইশ্চাৰটো মেইনটেইন কৰিব লাগে, তাত যাতে ইনজুৰি নহয়, তাত যাতে কোনো ধৰণৰ ইনফেকশ্যন নহয়, তাৰ কাৰণে আচলতে অকণমান সেমেকা হৈ থকাটো দৰকাৰী। ই আচলতে যেতিয়া ধৰক আপোনাৰ বেক্টেৰিয়া বা বিভিন্ন ধৰণৰ বস্তু তাত লাগিব, তেতিয়া এই চিক্ৰেশ্যনছবিলাকৰ কাৰণে আচলতে এই যিখিনি ক্ষৰিত হয়, এই সেই বস্তুখিনি আচলতে চাফা কৰি ৰখাত বা সেই বেয়া বস্তুবিলাক ওলাই যোৱাত আচলতে হেল্প কৰে। তো এই বস্তুটো জানিব লাগিব যে নৰ্মেলিও আচলতে মহিলাসকলৰ অকণমান ডিচাৰ্জ থাকিবই, অকণমান স্ৰাৱ থাকিবই। এইটো কোনো ধৰণৰ বেমাৰ নহয়। কেতিয়া বেমাৰ হয় মই নিশ্চয় ক'ম। চাওক, নৰ্মেল যিটো ডিচাৰ্জ সেইটো নৰ্মেল ক্লিয়াৰ হ'ব পাৰে, একদম চাফা ধৰণৰ, বা অকণমান বগা বা অকণমান হালধীয়া হ'ব পাৰে। এইটো ডাঙৰ কথা একো নহয়। তাৰ বাহিৰে পৰিমাণটো কম বেছি হ'ব পাৰে। বহুতে ভাবে যে বেছি হোৱা মানে বেমাৰ, তেনেকুৱা নহয়। সময়ে সময়ে কিছুমান বয়সৰ হৰমনেল কিছুমান মানে চেঞ্জেছৰ কাৰণে এটা বয়সত এই ডিচাৰ্জটো বেছি হ'ব পাৰে। মাহেকীয়া হোৱাৰ ঠিক আগমুহূৰ্তত আৰু ঠিক হৈ উঠি পিৰিয়ডছৰ ষ্টাৰ্টিঙত আৰু এণ্ডত ডিচাৰ্জ হোৱাটো স্বাভাৱিক, এই হোৱাইট ডিচাৰ্জটো হয়। তাৰ বাহিৰে যেতিয়া অভুলেশ্যন হয়, মানে আপোনাৰ ঠিক মাহেকীয়াৰ 14 দিন আগত আপোনাৰ এই ডিচাৰ্জৰ পৰিমাণটো বাঢ়ি যায়। তো এইবিলাক হ'ল নৰ্মেল কথা, এইটো কোনো বেমাৰ নহয়। তো এইটো মনত ৰাখিব যে এইটো ভগৱানে দিয়া বস্তু, এইটো ডিচাৰ্জ হ'বই। ডিচাৰ্জ এইকাৰণেই হয় যাতে সেইবিলাক জেগাত ইনফেকশ্যন নহয়, এটা লুব্ৰিকেশ্যন হয়, এটা মইশ্চাৰ হৈ থাকে। কাৰণ যদি শুকান হৈ যায়, যেনে শুকান হ'লে আমাৰ ওঠটো ফাটি যায়, বেছি ড্ৰাই হৈ গ'লে স্কিনত ডাৰ্মাটাইটিছ হয়, ইনফেকশ্যন হয়, খুজুৱতি হয়। তো যাতে মইশ্চাৰাইজাৰ আমি যেনেকৈ ব্যৱহাৰ কৰোঁ, আমি তেল ব্যৱহাৰ কৰোঁ, আমি ক্ৰীম ব্যৱহাৰ কৰোঁ, তো এই যিটো ডিচাৰ্জ যিটো হয় আচলতে আমাক প্ৰটেকশ্যন দিয়াৰ কাৰণে হয় মহিলাসকলক। তো এইটো নাভাবিব যে হোৱা মানে বেমাৰ নহয়। নোহোৱাটোহে কমচে কম ক'ব পাৰি যে আচলতে এইটো এবনৰ্মেল। কাৰণ যেতিয়া নহ'ব, একেবাৰে ডিচাৰ্জ নহ'ব, একদম ড্ৰাই হৈ যাব ভেজাইনেল এৰিয়া, তাত খুব বেছি ইটচিং হ'ব, খুজুৱতি হ'ব, আৰু লগত হয়তো তাত ঘাঁ হ'ব আৰম্ভ কৰিব। তো আমি এতিয়া গম পালোঁ যে সকলো ডিচাৰ্জ, যিটো বগা ডিচাৰ্জ বা হোৱাইট ডিচাৰ্জ হয়, বগা স্ৰাৱ হয়, সেইটো বেমাৰ নহয়, এইটো নৰ্মেল। প্ৰেগনেঞ্চিৰ সময়ত হয়, দেন আপোনাৰ মই ক'লোঁ যে মাহেকীয়াৰ আগমুহূৰ্তত আৰু মাহেকীয়া ঠিক কমপ্লিট হোৱাৰ পিছত হয়, আৰু অভুলেশ্যন হোৱাৰ সময়ত 14 দিন আগত ইয়াৰ পৰিমাণ বহুত বেছি পৰিমাণে বাঢ়ি যায়। তো এইটো স্বাভাৱিক। অকণমান নিজৰ ইনাৰ ৱেৰবিলাক, ভিতৰৰ কাপোৰবিলাক অকণমান ভিজি থকাটো এনেকুৱা ধৰণৰ ডিচাৰ্জত এইটো আকৌ ডাঙৰ বেমাৰ নহয়। বেমাৰ কেতিয়া? যদি কালাৰটো চেঞ্জ হোৱা দেখিছে, যদি য়েল্ল', বেছি ডাঠ য়েল্ল', হালধীয়া হৈছে, সেউজীয়া হৈছে, তেতিয়া আপোনাৰ বেক্টেৰিয়েল ইনফেকশ্যন হ'ব পাৰে। যদি আপোনাৰ ডিচাৰ্জটো বা সেই বগা স্ৰাৱটো আগতে যেনেকুৱা আছিল এতিয়া অকণমান ডাঠ হৈছে, আৰু আপোনাৰ ঠিক দৈৰ মখাৰ দৰে গৈ আছে, মখা ধৰণৰ গৈ আছে, তেতিয়া আপোনাৰ এইটো বেমাৰ বুলি ক'ব পাৰি। যদি আগতে কোনো ধৰণৰ বেয়া গুণ নাছিলে, এতিয়া অলপ দুৰ্গন্ধ ওলায়, বেয়া অডৰ ওলায়, বেয়া গুণ ওলায়, তেতিয়া ইনফেকশ্যন ছাছপেক্ট কৰিব পাৰে। যদি হোৱাইট ডিচাৰ্জৰ লগত আপোনাৰ খুব তলপেটৰ বিষ, পেচাব কৰাৰ সময়ত জ্বলন হয়, আপোনাৰ ভেজাইন এৰিয়াবিলাকত ঘাঁ হয়, খুজুৱতি হয়, ৰঙা পৰি উঠে, পানী লাগিলে ধৰে, তেতিয়া আপুনি প্ৰব্লেম হোৱা বুলি ক'ব পাৰে। কেতিয়াবা যদি এইবিলাকৰ লগত ব্লিডিং হয়, তেজ আহে, তেতিয়া আপুনি প্ৰব্লেম বুলি ক'ব পাৰে। কাৰণ কেতিয়াবা এনেকুৱাকৈ ডিচাৰ্জৰ তেজ আহিলে চাৰ্ভাইকেল পলিপ বা ইউটেৰাছৰ ভিতৰৰ ইনফেকশ্যন আদি বিভিন্ন, বা চাৰ্ভিচাইটিছ বুলি কওঁ, যিটো জৰায়ুৰ মুখ, চাৰ্ভিক্স বুলি কয়, তাৰ ইনফেকশ্যনৰ কাৰণে তেনেকুৱা তেজ আহিব পাৰে। তো এতিয়ালৈকে আমি গম পালোঁ
যে নৰ্মেল ডিছচাৰ্জ হোৱাইট ডিছচাৰ্জ সকলো মহিলাৰ আচলতে হয় কিছুমান বয়সত বেছি হয় কিছুমান সময়ত বেছি হয় প্ৰেগনেঞ্চিৰ সময়ত বা মাহেকীয়াৰ আগত বা ঠিক পিছত অকণমান হয় এইটো নৰ্মেল কিন্তু যদি তাৰ লগত পৰিমাণটো বহুত বেছি বাঢ়ি যায় বা খুজতি আৰম্ভ হয় মখা ধৰণৰ যায় কালাৰবিলাক বিভিন্ন ধৰণৰ ৰং হ'বলৈ ধৰে সেউজীয়া ৰং হালধীয়া ৰং ৰঙা ৰং তেজ যাব আৰম্ভ কৰে পেইন হয় জ্বলা পোৰা কৰে খুজতি হয় তেতিয়াহে এইটো ট্ৰিটমেণ্ট লাগে এনেই নৰ্মেল ডিছচাৰ্জ হৈ থকাটোত কোনো ধৰণৰ ট্ৰিটমেণ্টৰ দৰকাৰ নাই এটা কথাটো হ'ল আমি ডক্টৰ তাতে যেতিয়া যাম ডক্টৰে জেনেৰেলি মেক্সিমাম কেছত ফাংগেল ইনফেকশ্যন হয় কেণ্ডিডায়াচিছ হয় আৰু ফাংগেল ইনফেকশ্যনৰ কাৰণে তেওঁলোকে কিছুমান ক্ৰীম দিব আপোনাক মাইকোনাজল বা ক্লট্ৰিমাজল ধৰণৰ কিছুমান এণ্টিফাংগেল ক্ৰীম দিব বা আপোনাৰ ইট্ৰাগোনাজল বা ফ্লুকোনাজল ধৰণৰ কিছুমান টেবলেট আপোনাক খাব দিব যদি দেখিছে যে ৰংটো অলপ বেলেগ ধৰণৰ হৈছে সেউজীয়া হৈছে বা মানে বেছি হালধীয়া ধৰণৰ হৈছে তেতিয়া হয়তো আপোনাৰ কিছুমান ইনফেকশ্যন ছাছপেক্ট কৰিব পাৰে বিভিন্ন ধৰণৰ ইনফেকশ্যন হ'ব পাৰে তলত যেনে ইউৰিনাৰী ইনফেকশ্যন হয় ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজৰ কাৰণেও কেতিয়াবা এনেকুৱা ধৰণৰ বেলেগ ধৰণৰ ৰঙৰ হয় তেতিয়া যদি অকল ফাংগেল ইনফেকশ্যন বুলি নাভাবি ডক্টৰে আপোনাক এণ্টিবায়'টিকো দিব পাৰে বিভিন্ন ধৰণৰ এণ্টিবায়'টিক ব্যৱহাৰ কৰোঁ আমি এজিথ্ৰমাইচিন ব্যৱহাৰ কৰোঁ তো এনেকুৱা ধৰণে আমি কেতিয়াবা মেট্ৰনিডাজল ব্যৱহাৰ কৰোঁ কাৰণ বিভিন্ন ধৰণৰ আচলতে বেক্টেৰিয়া ইনফেকশ্যন কৰিব পাৰে অকল ফাংগাছে নহয় কেতিয়াবা ফাংগেল নহয় বেক্টেৰিয়েল ইনফেকশ্যনো হ'ব পাৰে তো এইটো কথা মনত ৰাখিব লগা কথা যদি ব্লিডিং হৈ থাকে লগত ৰঙা ৰঙচুৱা তেতিয়া হয়তো ডক্টৰে অকণমান আৰু ভালকৈ চাব ভিতৰত এক্সামিন কৰিব হয়তো আল্ট্ৰাচাউণ্ড কৰিব দিব যে কেতিয়াবা চাৰ্ভিক্সত চাৰ্ভাইকেল পলিপ থাকিব পাৰে বা আন কিছুমান বেমাৰ থাকিব পাৰে চ' এনেকুৱা কথা হ'লে আমি গম পাব লাগিব যে ব্লিডিং হৈছে নে নাই বা ৰংটো চেঞ্জ হৈছে নেকি বা দুৰ্গন্ধ ওলাইছে নেকি খুজতি হৈছে নেকি সেইমতে ডক্টৰে ইনভেষ্টিগেট কৰি চাই মেলি আপোনাক কৰিব দিব চুগাৰ থকা লোকসকলৰ এইটো অলপ হোৱাৰ চান্স বেছি তেওঁলোকে চুগাৰটো পৰীক্ষা কৰিব দিব এইকেইটা হ'ল নৰ্মেল ডক্টৰ তাতে গ'লে আমি কি হ'ব এতিয়া কথা হ'ল নৰ্মেলি আমি কেনেকৈ বাধা দিম চবতকৈ ইম্পৰ্টেণ্ট কথা যে আমি নিজৰ পাৰ্চনেল হাইজিনটো মেইনটেইন কৰিম হয় আমি নিজে চাফ চিকুণকৈ থাকিম আমাৰ কাপোৰবিলাক আমি ভালকৈ চাফ চিকুণকৈ পিন্ধিম নেক্সট কথাটো হ'ল যে আমি খুব বেছি পানী খাম নম্বৰ 3 হ'ল আমি পেচাব লাগিলে আমি ধৰি নাথাকোঁ পেচাব লাগিলে মহিলাসকলৰ কাৰণে দিগদাৰ হয় পুৰুষসকলে য'তে ত'তে কেতিয়াবা পেচাব কৰিব পাৰে কিন্তু মহিলাসকলে সামাজিক কিছুমান আচলতে হেৰিৰ কাৰণে তেওঁলোকে য'তে ত'তে পেচাব কৰিব নোৱাৰে যাৰ কাৰণে তেওঁলোকে পেচাব ধৰি ৰাখিব লগা হয় যিটো ইমান ঠিক নহয় যাৰ কাৰণে ইউৰিন ইনফেকশ্যনো হয় আৰু এইবিলাক ইনফেকশ্যন হোৱাও দেখা যায় তো পেচাবটো যিমান পাৰা যায় ধৰি থাকিব আচলতে নালাগে তাৰ বাহিৰে আছে যে খাদ্যবস্তু খুব বেছি মিঠা বস্তু খুব বেছি স্পাইচি তেলাল বস্তু বেছি খাব নালাগে তাৰ বদলে তেওঁলোকে নেচাৰেল ফ্ৰুটছ এণ্ড ভেজিটেবলছ খাব লাগে নেক্সট কথাটো হ'ল যে কটন কাপোৰ সদায় ভিতৰৰ কাপোৰবিলাক সদায় কটন কাপোৰ হ'ব লাগে কটন কাপোৰ পিন্ধিব লাগে বাকী কাপোৰবিলাক পিন্ধিব নালাগে এইবিলাকত বেছি ইৰিটেশ্যন হয় ইচিং হ'ব পাৰে ইনফেকশ্যন হ'ব পাৰে খুব টাইট কাপোৰ পিন্ধিব নালাগে বেছি টাইট কাপোৰ পিন্ধাটোও বেয়া তাৰ বাহিৰে বেছি সময় ভিজা কাপোৰ মানে পিন্ধি থকাটো উচিত নহয় গা ধোৱাৰ সময়ত খুব বেছি গৰম পানী লগোৱাটো উচিত নহয় তো এইটো বস্তু এইকেইটা বস্তু আপোনালোকে আচলতে গুৰুত্ব দিব লাগে তাৰ বাহিৰে এনেকুৱা হ'লে আপুনি নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰে তাত মানে লগাবৰ কাৰণে বা আপুনি দৈ খাব পাৰে দৈ খোৱাত খুব ভাল দৈ খাব লাগে এনেকুৱা হ'লে দৈত প্ৰ'বায়'টিক থাকে লেক্টোবেচিলাছ থাকে যি এইবিলাক বাকী বেয়া বেক্টেৰিয়া বা ফাংগাছবিলাক আচলতে গ্ৰ' কৰাত বাধা দিয়ে ভিটামিন চি যুক্ত খাদ্য খাব লাগে আমলখি খোৱা খুব ভাল বাকী আপোনাৰ কমলা টেঙা মৌচুমী নাৰিকল খাব লাগে ভিটামিন চি খালে আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বাঢ়ে ফলত সেইবিলাক জেগাত ইনফেকশ্যন হ'ব নোৱাৰে তো খোৱাত গুৰুত্ব দিব লাগে আৰু প্ৰ'বায়'টিক কিছুমান পিল কিনিব পাৰে আপুনি ডক্টৰক সুধি পেলাই ফাৰ্মাচীৰ পৰা প্ৰ'বায়'টিক পিল আপুনি কিনি খাব পাৰে এইবিলাক বস্তু বাধা দিবৰ কাৰণে যদি যিসকল বিবাহিত মহিলা আছে যদি তেওঁলোকৰ হাজবেণ্ডৰ তেনেকুৱা ইনফেকশ্যন আছে তেওঁলোকৰ যদি গুপ্তাংগত ইনফেকশ্যন আছে কেতিয়াবা কি হয় তেওঁলোকৰ পৰা ইনফেকশ্যনটো আহি থাকে কাৰণ বহুতৰ দেখা গৈছে যে ডায়েবেটিছ থকা পুৰুষসকলৰ এনেকুৱা পেচাবৰ নলীত ফাংগেল ইনফেকশ্যন হয় তো কি হয় আল্টিমেটলি তেওঁলোককো চিকিৎসাৰ দৰকাৰ হয় মানে ৱাইফজনীৰ লগতে হাজবেণ্ডজনৰ ট্ৰিটমেণ্ট কৰিব লাগে নহ'লে কি হয় তেওঁৰ পৰা বাৰে বাৰে ইনফেকশ্যনটো আহি থকাৰ সম্ভাৱনা থাকে চ' সেইটো বস্তু গুৰুত্বপূৰ্ণভাৱে ল'ব লাগে ডক্টৰজনে সুধিব লাগে যে হাজবেণ্ডৰ এনেকুৱা কিবা ইনফেকশ্যন হৈ থাকে নেকি তো এইকেইটা বস্তু খুব দৰকাৰী আৰু কোনো ধৰণৰ আৰ্টিফিচিয়েল আমি যে চেণ্ট মানে ডিঅ'ড্ৰেণ্ট এইবিলাক আচলতে ডক্টৰক নুসুধাকে সেইবিলাক জেগাত আচলতে আমি ব্যৱহাৰ কৰিব নালাগে খুব বেছি ধৰণৰ চাবোন বা হাৰ্ছ কেমিকেল খাৰুৱা বস্তু এইবিলাক আচলতে তাত বেছি লগাব নালাগে তো এইখিনি বস্তু মনত ৰাখিব আৰু মই শেষত আৰু এবাৰ ক'ম যে হোৱাইট ডিছচাৰ্জ বা বগা স্ৰাৱ সদায় বেমাৰ নহয় এইটো নৰ্মেলি দিয়ে কাৰণ সেইবিলাক জেগা মইশ্চাৰাইজাৰ হিচাপে কাম কৰে তাত ইনফেকশ্যন হ'ব বাধা দিয়ে তাত যাতে শুকাই নাযায় শুকাই গ'লে ক্ৰেকছ হ'ব মানে তাত সৰু সৰু ইনফেকশ্যন হ'ব আৰম্ভ হ'ব খুজতি হ'ব তো এইটো নৰ্মেল হয় প্ৰেগনেঞ্চিৰ সময়ত অলপ হ'ব পাৰে মাহেকীয়া ঠিক আগৰ মানে হোৱাৰ আগত আৰু মাহেকীয়া হৈ উঠি অলপ হ'ব পাৰে তো এইবিলাক নৰ্মেল হয়
কেতিয়া ডক্টৰৰ ওচৰত যাম যদি লগত খুজুৱতি হয় পৰিমাণ বাঢ়ি গৈছে মখা ধৰণৰ গৈছে বেলেগ বেলেগ ৰং হৈছে মানে সেউজীয়া ৰং ৰঙা ৰং ব্লিডিং হৈছে হালধীয়া হৈছে বগাৰ লগত ৰংবিলাক মানে বেলেগ বেলেগ ধৰণৰ হৈছে পেচাব জ্বলা পোৰা কৰিছে তলপেটৰ বিষ হৈছে পেচাব কৰিলে বিষ হৈছে ভিতৰৰ জগাবিলাক ৰঙা পৰিছে ঘা হৈছে তেতিয়া আমি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে ধন্যবাদ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব